হেৰাল সীমা অভিমত যাৰ হেৰাল সীমা আলিটোৰ গুৰিৰে পৰা কিছুদূৰ নগৰৰ ভিতৰলৈ সোমাই আহিলে প্ৰথমে যিমান ডাঙৰ সমতল নিমজ সেউজীয়া ঘাঁহনি পায় সেইখনেই আছিল কমল নগৰৰ প্ৰধান খেলমাটি। বছৰৰ প্ৰতিটো উৎসৱ তাতে হৈছিল। কমল নগৰৰ প্ৰধান আলিটোৰ নাম আছিল ৰঙা আলি। এই ৰঙা আলি দক্ষিণ পাৰৰ এমূৰৰ পৰা আৰম্ভ কৰি নগৰৰ সৌ মাজে মাজে আহি বগা দলঙত লাগিছেহি। তাৰ পৰা দক্ষিণ পাৰৰ দৰেই উত্তৰ পাৰৰো মাজে মাজে গৈ নগৰৰ শেষ সীমা পাৰ হৈ সৌ পৰ্বতটোৰ সিপাৰে থকা ৰাজধানীলৈ যোৱা বৰ আলিত মিলিছেগৈ। কমল নগৰৰ পৰা ৰাজধানীলৈ যাবলৈ হ'লে ৰঙা আলি শেষ কৰি বৰ আলিয়েদি প্ৰায় 2 পক্ষকাল সমানে যাব লগাত পৰিছিল। কমল নগৰৰ কি উত্তৰ কি দক্ষিণ দুয়োপাৰে পৰ্বতৰ নামনিলৈকে থকা সমতল ঠাইখনৰ মাজে মাজে আৰু ঢেৰ সৰু বৰ আলি গৈ অলেখ চুবুৰীত ভাগ ভাগ কৰি ৰাখিছিল। সেই প্ৰতিটো চুবুৰীৰ সন্মুখৰ প্ৰতিটো আলি আহি ৰঙা আলিৰ লগত মিলিছেহি। উত্তৰ পাৰে তাৰ বাহিৰেও আৰু এটা আলি ৰঙা আলিৰ পৰা ওলাই নগৰ উত্তৰ পূব সীমাত থকা এই পুখুৰীটোৰ দাঁতিয়েদি ক্ৰমান্বয়ে পৰ্বতৰ ওপৰলৈ উঠি মই কোৱা সৌ শিলচটাৰ ওচৰেদি ইয়াৰ পৰা প্ৰায় 10 মাইল আঁতৰত থকা সৰু এখন ঠাইলৈ গৈছে। প্ৰায় 5,000 মানুহৰ বাসভূমি। সেই ঠাইখনৰ নাম আছিল বকুলপুৰ। বকুলপুৰ কমল নগৰৰে সকলো সুখ দুখত জড়িত কমল নগৰৰে অংশ বিশেষ। বকুলপুৰক বাদ দিলে কমল নগৰৰ ইতিহাস সম্পূৰ্ণ নহয় দেখিয়ে মোৰ ছবিত নাই যদিও তহঁতক কৈ থৈছোঁ। আমাৰ সন্মুখৰ এই পদুম পুখুৰীটোৰ নাম আছিল কমল সৰোবৰ। সপ্তমীৰ চন্দ্ৰৰ দৰেই আছিল ইয়াৰ আকৃতি। ইয়াৰ তিনি পাৰে সৰু পাতল হাবি আৰু এই পাৰে আমি ঠিক যিডৰা ঘাঁহনিৰ ওপৰত এতিয়া বহি আছোঁ ইয়াতেই আছিল বহল এটা পকী ঘাট। মোৰ এতিয়াও মনত আছে পুৰা 30 হাত দীঘল 25টা বহল খটখটিৰে সৈতে সুন্দৰ পৰিষ্কাৰ পকী ঘাটটো। তেতিয়াৰ দিনত কমল নগৰৰ সম্ভ্ৰান্ত ঘৰৰ জীয়াৰী বোৱাৰী সকলোবোৰেই আহিছিল এই কমল সৰোবৰৰ পাৰত বনভোজ খাবলৈ, সাঁতোৰাৰ প্ৰতিযোগিতা কৰিবলৈ। গোটেই কমল নগৰৰ কি উত্তৰ কি দক্ষিণ দুয়োপাৰৰ প্ৰতিটো চুবুৰীত আৰু ৰঙা আলিৰ দুয়োকাষে ধুনীয়া ধুনীয়া সৰু বৰ নানান আকৃতিৰ ঘৰেৰে ভৰা আছিল। নিখুঁত পৰিপাটিকৈ সজা পৰিষ্কাৰ পৰিচ্ছন্ন প্ৰায় প্ৰতিটো ঘৰৰ সন্মুখত পদূলিলৈকে একোখন ফুলনি। ঘৰৰ পাছফালে ফলৰ বাৰীৰে সৈতে প্ৰত্যেকটো ঘৰেই আছিল সম্পূৰ্ণ সৰ্বাংগ সুন্দৰ। দক্ষিণ পাৰৰ সোঁমাজতে ৰঙা আলিৰ পৰা অলপ ভিতৰলৈ সোমাই গ'লেই এটা ৰঙা মাটিৰ সৰু টিলা পায়। তাৰ ঠিক ওপৰতেই
আছিল প্ৰকাণ্ড তিনিমহলীয়া প্ৰসাদতুল্য এটা বিতোপন অট্টালিকা। সেইটোৱেই আছিল কমল নগৰৰ শ্ৰেষ্ঠ বাসিন্দা ৰজাঘৰৰ বাপ পোৱা প্ৰধান ৰাজ বিষয়াৰ ঘৰ।